এইবিলাকত লাগি থাকোঁতে বিহুৰ মূল পৰম্পৰাটোৱে পাহৰি থাকিলোঁ মানে ছাৰ ধন্যবাদ দেই আমি মানে সৰুতেই আই পিতাক হেৰুৱা মানুহ এতিয়া এইজনে আমাৰ মাই বাপ আৰু এই কি মাই বাপ কৈ থাকে মণিকে মোকে বুঢ়া বিয়া আপুনি পাতি দিয়া নাছিল জানো মাতি দিলোঁ বুলি আপুনি চবৰ আগতে মাই বাপ বুলি কৈ ফুৰিব নেকি খাটনিয়াৰ বিহু বুলি ময়ো আপোনালৈ এটা উপহাৰ লৈ আনিছোঁ দেখিছেনে বাৰু কিয় দিব লাগেনো আপুনি নলয় যদি আৰু মোহনকে দি দিম এই মোৰ চাইজ তালে নহয় ভাল লাগিছে দেই টি চাৰ্টটো বিহু প্ৰগ্ৰেমত পিন্ধিব পাৰি হয় কেনেকুৱা পাইছে বঢ়িয়া ছাৰ নতুন ছাৰকো গামোচা এখন দিয়া হ'লে ভাল পালেহেঁতেন এখনহে আনিলোঁ খাটনিয়াৰ এতিয়া যাওক আৰু কামে কাজে লাগক গৈ হয় ছাৰ আৰে গামোচাখন কি হ'ল পাপতি শাহুন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ ছাৰ ধন্যবাদ খাটনিয়াৰ আপোনাকো ওলগ জনালোঁ